নমস্কাৰ বন্ধুসকল, মই অংকুৰ। আজি আপোনালোকলৈ এটা বিশেষ ভিডিঅ' লৈ আহিছোঁ আৰু মই যি ঠাইত উপস্থিত আছোঁ সঁচাকৈ এটা মনোমোহা পৰিৱেশ আৰু গৰম দিনৰ কাৰণে সঁচাকৈ মজা, কাৰণ বহুত ধুনীয়া এটা বতাহ দি আছে বৰ্তমান। এই ঠাইখন অৱস্থিত আছে নগাঁৱৰ samoguri নামৰ এখন জেগাত। নামটো হৈছে BILPAR। ইয়াতে আগতে ৰূপৱে আছিলে, কিন্তু বৰ্তমান বন্ধ হৈ আছে। বহুত এটা ধুনীয়া এখন বিল আছে। বিলখনৰ ইটো পাৰৰ পৰা সিটো পাৰলৈ যাবলৈ ৰূপৱে ব্যৱহাৰ কৰিছিলে। গতিকে বহুত ধুনীয়াকৈ বনাইছিলে। বৰ্তমান এইটো বন্ধ হৈ আছে। তেতিয়া বন্ধ হৈ আছে যদিও বহুত এটা ধুনীয়া পৰিৱেশ, আৰু ইয়াৰ যিখিনি পৰিৱেশ আছে, যিখিনি ইমান ধুনীয়া জেগাটো, আৰু ইয়াৰ ৰূপবিলাক কেনেকৈ বনোৱা হৈছে, সকলোখিনি আপোনালোকক দেখাম। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব। আহকচোন ইয়াৰ পৰিৱেশটো দেখাম আপোনালোকক। সেই বিলখনৰ এটা পাৰ, আৰু ইয়াত দেখিছে ৰূপৱেলৈ যোৱা ৰাস্তা ইফালেদি ইটো পাৰলৈ যায়। ঘৰবিলাক আছে বিলখনৰ পাৰত, সঁচাকৈ ভাল লগা। কাৰণ সেই ঘৰবিলাকৰ ভিতৰত এটা পাৰে বিলখন দেখা যায়, এটা বেলকনি বনোৱা হৈছে। সেই বেলকনিৰ পৰা বিলখন সৌন্দৰ্য চাব পাৰে বিলখনৰ। আৰু চাওঁচোন এটা ঘৰৰ ভিতৰত সোমাই সেই বেলকনিৰ পৰা দৃশ্যখিনি। এটা ভাল লগা পৰিৱেশ, কাৰণ প্ৰতিটো ঘৰ, বিলখনৰ প্ৰতিটো পাৰত যিটো ঘৰ আছে, ঘৰবিলাকৰ অপজিট ফালে, মানে বিলখনৰ ফালে এটা বেলকনি বনোৱা হৈছে প্ৰতিটো ঘৰতে। আৰু সেই বেলকনিৰ পৰা সঁচাকৈ মজা লাগে দেখি, আৰু জেগাখিনি থাকি ভাল লাগে। কাৰণ গৰমত ইয়ালৈ আহিব, কাৰণ বহুত ধুনীয়া হাৱা মাৰি থাকে। আকৌ যাব ওলালোঁ বিলখনৰ ইটো পাৰে এই পাৰতকৈও অলপ বেলেগ প্ৰকাৰে বনাই থৈছে। হয়তো সেইখিনিও আপোনালোকক ভালকৈ দেখাম, ব'লক। বৰ্তমান উপস্থিত আছোঁ আনটোৰ পাৰে। বিলখনৰ আনটোৰ পাৰে যিখিনি আছে ঘৰ, সেইখিনি অলপ বেলেগ প্ৰকাৰে বনোৱা হৈছে বিলখনৰ মাজত, দেখিছে নহয় আপোনালোকে। আৰু ইয়াতো আছে আপোনাৰ ৰূপৱে যোৱা ৰাস্তাটো, এইফালেও বনাই থৈছে এইটো।
আৰু লগতে আৰু বেলেগ ধৰণৰ ঘৰবিলাক বনাই থৈছে হয়তো এইখিনিত আৰু ধুনীয়া বতাহ দি আছে কাৰণ বিলখনৰ মাজ ভাগতে এনেদৰে ঘৰটো বনোৱা আছে সঁচাকৈ বহুত ধুনীয়া লাগে গৰম দিনৰ কাৰণে সঁচাকৈ পাৰফেক্ট প্লেচ আৰু ইয়াৰ যিখিনি পৰিৱেশ যিখিনি ধুনীয়া জেগা সেইখিনিও আপোনালোকক দেখাম মই আহক চাওঁ আপোনালোকে দেখা পাইছে বিলখনৰ দুইটা পাৰ সঁচাকৈ ধুনীয়াকৈ মনোমোহাকৈ সজাই তোলা হৈছে কিন্তু বৰ্তমান বন্ধ হৈ আছে কাৰণে হয়তো জেগাখিনি কিছুমান ঘৰখিনিৰ ভিতৰখিনি সঁচাকৈ লেতেৰা কৰি ৰখা হৈছে কিন্তু যদি আকৌ নতুনকৈ আৰম্ভ কৰা হয় আকৌ যদি আৰম্ভ কৰে সঁচাকৈ ধুনীয়া এটা পৰিৱেশ হ'ব মানুহে চাবলৈ আহিব আৰু বৰ্তমানৰ এটা বহুত মনোমোহা পৰিৱেশ হৈ আছে যদি বন্ধ হৈ আছে সঁচাকৈ এটা ভাল লগা পৰিৱেশ আশা কৰোঁ আপোনালোকেও আহিব চাবলৈ বহুত ধুনীয়া লাগে আৰু বৰ্তমান এইটো পাৰে থকা ৰূপ এফালে আশা কৰোঁ মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ পায়